প্ৰত্যেকটো ভগৱানৰ কাহিনীয়ে এটাই উদ্দেশ্য যাতে ভক্তসকলে এটা এটা পাঠ পঢ়িব পাৰে আৰু সেই তেনেকুৱা এটা কাহিনী হ'ল মহাদেৱ আৰু দেৱী সতীৰ কাহিনী। নমস্কাৰ, মই অৰূপ আৰু সকলোকে অপুজ মাইভছলৈ স্বাগতম জনাইছো আৰু আজি এটা ইন্টাৰেষ্টিং কাহিনী, ইন্টাৰেষ্টিং লাভ ষ্টৰী লৈ আহিছো মহাদেৱ আৰু সতীৰ। গতিকে সকলোৱে শেষলৈকে চাবা, বহুত ইন্টাৰেষ্টিং হ'ব কাহিনীটো আৰু হৰ হৰ মহাদেৱ বুলি এটা কমেণ্ট কৰি থৈ যাবা। আমি সকলোৱে জানো যে সৃষ্টিকৰ্তা ব্ৰহ্মাই সকলো সিদ্ধান্ত লয় আৰু ভগৱান ব্ৰহ্মাৰে সিদ্ধান্ত আছিল যে দেৱী সতীয়ে মানৱ জন্ম লৈ মহাদেৱক বিনম্ৰ ভক্তিৰ পৰা প্ৰসন্ন কৰক আৰু তাৰ পাছতে দেৱী সতীয়ে মানৱ হৈ জন্ম ল'ব। আৰু মানৱ হৈ জন্ম হোৱাৰ পাছতে দেৱী সতীয়ে মহাদেৱৰ ভক্তি আৰম্ভ কৰি দিলে আৰু ভক্তিৰ বাবে, তপস্যাৰ বাবে দেৱী সতীয়ে মহাদেৱক আৰু সন্তুষ্টি কৰিবৰ বাবে তেওঁ নিজৰ ঘৰে ত্যাগ কৰি দিলে। তপস্যা ইমানেই কঠোৰ আছিল যে তেওঁ নিজৰ খাদ্য খোৱাই বন্ধ কৰি দিছিল, কিন্তু এদিন এক প্ৰকাৰৰ পাত খাই দিন পাৰ কৰিবলৈ ধৰিলে। কেইদিনমান পাছত তেওঁ সেয়া খোৱাও বন্ধ কৰি দিছিল আৰু এই সতীৰ কঠোৰ তপস্যা অৱশেষত তাৰ ফল দিলে। সতীৰ ভক্তি দেখি মহাদেৱে সিদ্ধান্ত ল'লে যে সতীৰ সন্মুখত তেওঁ প্ৰকট হৈ আহিব আৰু সতীৰ ইচ্ছা অনুপাতে মহাদেৱে নিজৰ পত্নীৰ ৰূপত স্বীকাৰ কৰি ল'ব। সতীয়ে নিজৰ ইমান কঠোৰ তপস্যাৰ বলত মহাদেৱক কাষত পাই বহুত বেছি সুখী হৈছিল আৰু তাৰ পাছত নিজৰ ঘৰলৈ, নিজৰ মহললৈ উভতি আহে আৰু মহাদেৱ আহিব বুলি সতীয়ে অপেক্ষা কৰে। আৰু কিন্তু সতীৰ পিতৃ দক্ষই অকণমানো মানি লোৱা নাছিল মহাদেৱক, কাৰণ মহাদেৱক অকণমানো যোগ্য বুলি ভবা নাছিল সতীৰ বাবে। কিন্তু কাৰণ দক্ষ আছিল এজন বিষ্ণু ভক্ত, কট্টৰ বিষ্ণু ভক্ত, সেইকাৰণে মানি ল'ব পৰা নাছিল, ভাবিছিল মহাদেৱ অকণমানো যোগ্যই নহয়। কিন্তু যিয়ে নহওক, সতীয়ে মহাদেৱৰ লগত বিয়া পাতিবলৈ নিজৰ সিদ্ধান্তৰ ওপৰত নিৰ্ণয় লৈ ল'লে যে এইটোৱে হ'ব বুলি, আৰু সতীয়ে মহাদেৱৰ পত্নী বনি গ'ল আৰু ভগৱান মহাদেৱৰ লগত থাকিবলৈ তেওঁ কৈলাশলৈ গুচি যায়। আৰু তাৰ পাছত কি হ'ল তোমালোকে যদি জানিব বিচাৰিছা আৰু ষ্টৰীটোৰ বিষয়ে শুনিব বিচাৰিছা তেন্তে কমেণ্ট কৰিবা পাৰ্ট 2। তোমালোকে যদি ইয়াত মৰম দিয়া তেতিয়া মই পাৰ্ট 2 বনাম। থেংক ইউ।